নমস্কাৰ জ্ঞান পাণ্ডা চেনেলৰ ইংৰাজী শিকোৱা হওক সিৰিজৰ খণ্ড 8লৈ আপোনাক স্বাগতম নতুন দৰ্শকসকলক এবাৰ কৈ লওঁ যে এই ভিডিঅ' সিৰিজটো সেই সকল ব্যক্তিৰ বাবে যাৰ ইংৰাজী শিকাৰ ইচ্ছা আছে কিন্তু ভাল সুবিধা নোপোৱাৰ বাবে শিকিব পৰা নাই এই ভিডিঅ' সিৰিজটো সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে যি ইংৰাজী ভালকৈ বা একেবাৰেই নোৱাৰে আৰু টিউচনৰ বাবেও কোনো ভাল ব্যৱস্থা নাই বা টিউচন কৰাৰ পিছতো ইংৰাজী ভালকৈ আয়ত্ত কৰিব নোৱাৰে তেন্তে আপুনি এই ভিডিঅ' সিৰিজটো প্ৰথম খণ্ডৰ পৰা ক্ৰমান্বয়ে চাওক আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আমি যোৱা খণ্ডত ওয়ার্ড কি সেন্টেন্স কি এইটো আমি শিকিলো এতিয়া মই এটা ওয়ার্ড লিখিম ধৰক মই লিখিলো স্টুডেন্ট S T U D E N T স্টুডেন্ট স্টুডেন্ট মানে ছাত্ৰ ছাত্ৰী এতিয়া আমি স্টুডেন্ট শব্দটো উচ্চাৰণ কৰোঁতে কেনেকৈ কৈছো ষ্টু তাৰ পিছত আমি কৈছো কি DENT স্টুডেন্ট অৰ্থাৎ আমি উচ্চাৰণ কৰোঁতে প্ৰথমতে ষ্টু বুলি কৈছো তাৰ পিছত ডেন্ট বুলি কৈছো অৰ্থাৎ এই শব্দটোক আমি দুটা ক্ষুদ্ৰ ভাগত ভাগ কৰি পেলাই আমি উচ্চাৰণ কৰিছো অৰ্থাৎ দুটা ভাগত ভাগ হৈ গৈছে উচ্চাৰণ কৰোঁতে স্টুডেন্ট ঠিক তেনেকে আকৌ এটা যদি মই শব্দ লিখো ইয়াতে ওপৰত মই স্টুডেন্টটো লিখি লৈছো DENT স্টুডেন্ট দুটা ভাগ হৈছে এটা এটো ষ্টুটো এটা ডেন্টটো আকৌ যদি আমি লিখো টিচাৰ শিক্ষক শিক্ষয়িত্ৰী TEACHER এটো আমি কওঁতে কেনেকৈ কওঁ টিচাৰ এটো আমি কেইটা ভাগত ভাগ হৈ গৈছে দুটা ভাগত ভাগ হৈ গৈছে অৰ্থাৎ প্ৰতিটো ওয়াৰ্ডক আকৌ আমি সৰু সৰু ভাগত উচ্চাৰণৰ ওপৰত ভিত্তি কৰি সৰু সৰু ভাগত ভাগ কৰিব পাৰো কেনেকৈ হৈছে এটো টিচাৰ এনেকুৱা প্ৰতিটো ওয়াৰ্ডক কেতিয়াবা আমি দুটা বা তাতোধিক ভাগত আকৌ ভাগ কৰি পেলাব পাৰো এই সৰু সৰু যিবোৰ ভাগ হৈছে যেনে স্টুডেন্টত এটা ষ্টু ভাগ এটা ডেন্ট তেনেকে টিচাৰটোত এটা টি প্ৰথমতে তাৰ পিছত সাৰ দুটা গতিকে এই যিবোৰ সৰু সৰু ভাগ হৈছে এই ভাগবোৰক কি বুলি কোৱা হয় এই ভাগবোৰক এটা নাম দিছে সেই নামটো হৈছে সিলেবল SYLLABLE কি বুলি কোৱা হয় সিলেবল এই সৰু সৰু ভাগবোৰক সিলেবল বুলি কোৱা হয় অৰ্থাৎ ষ্টু এটা সিলেবল ডেন্ট এটা সিলেবল তেনেকে টিচাৰ শব্দটোত টি এটা সিলেবল সাৰ এটা সিলেবল ঠিক তেনেকে আমি যেতিয়া ম্যাঙ্গো বুলি কম আমি যদি আকৌ কওঁ ম্যাঙ্গোটো আমি কেনেকৈ কম MANGO ম্যাঙ্গো মানে আম আমটোক আমি কেনেকৈ কওঁ ম্যাঙ্গো উচ্চাৰণ কৰোঁতে আমি কেনেকৈ কওঁ প্ৰথমতে যেন মেনটো কৈছো তাৰ পিছত গোটো কৈছো ম্যাঙ্গো অৰ্থাৎ এই ম্যাঙ্গোটো কেইটা সিলেবল আছে ইয়াত দুটা কাৰণ এটা মেন আৰু এটা গো গতিকে ম্যাঙ্গোটোত দুটা সিলেবল আছে ঠিক তেনেকে আমি যদি কওঁ যে বিউটিফুল আমি যদি লিখো বিউটিফুল মানে ধুনীয়া BEAU বিউটিফুল FUL BEAU বিউটিফুল আমি এটো কওঁতে কেনেকৈ কৈছো বিউটিফুল মানে ধুনীয়া গতিকে আমি এটো ভাগটো কেনেকৈ কৈছো উচ্চাৰণ কৰোঁতে আমি কেনেকৈ কওঁ বিউ তাৰ পিছত টিটো আছে যেন তাৰ পিছত ফুলটো আছে অৰ্থাৎ এটোত কেইটা সিলেবল আছে তিনিটা সিলেবল আছে এটা হৈছে বিউ টি তাৰ পিছত ফুল অৰ্থাৎ বিউটিফুল শব্দটোত কেইটা সিলেবল আছে তিনিটা সিলেবল আছে ঠিক তেনেকে আকৌ মই এটা যদি কওঁ পপুলাৰ মানে জনপ্ৰিয় POPULAR পপুলাৰটো আমি কেনেকৈ কৈছো কওঁতে পপুলাৰ হৈছে ইয়াত কেইটা সিলেবল আছে তিনিটা সিলেবল আছে গতিকে প্ৰতিটো শব্দক আমি কেতিয়াবা এটাতকৈ বেছি সিলেবলত ভাগ কৰিব পাৰো এই এটাতকৈ বেছি অংশত ভাগ কৰিব পাৰো আৰু এই সৰু সৰু অংশবিলাকক এইটো এটা ওয়ার্ড নহয় জানো আমি শিকিছিলো ওয়ার্ড গতিকে এই ওয়ার্ডৰ এই সৰু সৰু অংশবিলাকক কি বুলি কোৱা হয় সিলেবল বুলি কোৱা হয় SYLLABLE সিলেবল অৰ্থাৎ শব্দৰ অংশ শব্দাংশ অৰ্থাৎ সিলেবল মানে অসমীয়াত শব্দাংশ ঠিক তেনেকে আমি আকৌ কিছুমান শব্দ অকল এটাহে সিলেবল থাকে যেনে আমি যদি কেট বুলি কওঁ আমি কেটটো কেনেকৈ কওঁ কেট এবাৰে আছে কেট এটোত কেইটা সিলেবল আছে এটা আকৌ ডগ বুলি যদি কওঁ আমি ডগ এবাৰে কৈছো আমি ডগ গতিকে এটোত কি এটা সিলেবল আছে এটা কেট ডগ
আকৌ যদি মেন বুলি কওঁ মেন এটাই আছে হল গতিকে কিছুমানত এটা সিলেবল থাকিব পাৰে অৰ্থাৎ কিছুমান শব্দক আৰু সৰু অংশত ভাগ কৰিব নোৱাৰি সেইবিলাকত এটা সিলেবল থাকে যিবিলাকত এটাতকৈ বেছি আছিলে ধৰক মেংগো মেন আৰু গো দুটা ভাগত ভাগ কৰিব পাৰিছোনে আমি মেংগো আৰু আমি চাইছিলো তেনেকে ষ্টুডেন্ট ষ্টু আৰু ডেন্ট চাইছিলো দুটা সিলেবল আছে তেনেকে কিছুমানত দুটা থাকে কিছুমানত তিনটা থাকে যেনে আমি চালো বিউটিফুল পপুলাৰ ঠিক তেনেকে কিছুমানত তিনিটাতকৈও বেছি থাকে গতিকে এই সিলেবলৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ কোনটো শব্দত কেইটা সিলেবল আছে কোনটো ৱৰ্ডত কেইটা সিলেবল আছে সেই তাৰ ওপৰত ভিত্তি কৰি ৱৰ্ডবোৰক আকৌ আমি বেলেগ বেলেগ ভাগত ভাগ কৰিব পাৰো যেনে মনোসিলেবল MONO মনো SYLLABLE মনো সিলেবল অৰ্থাৎ যিবিলাক ৱৰ্ডত কেৱল এটা সিলেবল থাকে সেই ৱৰ্ড বিলাকক কি বুলি কোৱা হয় মনোসিলেবল বুলি কোৱা হয় মনোসিলেবিক ৱৰ্ড বা মনোসিলেবল বুলি কোৱা হয় মনোসিলেবল বা মনোসিলেবিক ৱৰ্ড MONO মনো SYLLABIC মনোসিলেবিক WORD মনোসিলেবিক ৱৰ্ড অৰ্থাৎ যিবোৰত এটা থাকে যেনেকে কেটটো আমি কেট ডগ এবাৰ আমি উচ্চাৰণ কৰোঁতে ভাঙিব নোৱাৰো এইবিলাকক কেট ডগ কাৰ এইবিলাক কি হল এটা এটা মনোসিলেবিক ৱৰ্ড বা মনোসিলেবল ঠিক তেনেকে যিবিলাক শব্দত যিবিলাক ৱৰ্ডত দুটা সিলেবল থাকে সেইবিলাকক কি বুলি কোৱা হয় ডাইসিলেবল DI SYLLABLE ডাইসিলেবল বা ডাইসিলেবিক ৱৰ্ড SYLLABIC ডাইসিলেবিক ৱৰ্ড অৰ্থাৎ যিবিলাক শব্দত দুটা সিলেবল থাকে যেনেকে আমি চাইছিলো ষ্টুডেন্ট শব্দটো দুটা আছে ষ্টু আৰু ডেন্ট তেনেকে মেংগোটো দুটা আছে মেন আৰু গো এইবিলাকক কি বুলি কোৱা হয় ডাইসিলেবল বা ডাইসিলেবিক ৱৰ্ড বুলি কোৱা হয় ঠিক তেনেকে যিবিলাক ৱৰ্ডত তিনিটা সিলেবল থাকে সিহঁতক আমি কি বুলি কওঁ ট্ৰাই সিলেবল SYTRI ট্ৰাই তাৰপিছত সিলেবল SYLLABLE বা ট্ৰাইসিলেবিক ৱৰ্ড TRI ট্ৰাই SYLLABIC ট্ৰাইসিলেবিক ৱৰ্ড যেনেকে আমি পাইছিলো কি পাইছিলো আমি বিউটিফুল BEAU BEAUTIT বিউটিফুল তিনটা সিলেবল আছে বিউটিফুল ৱৰ্ডটোত গতিকে এইবিলাকক কি বুলি কোৱা হয় ট্ৰাইসিলেবিক ৱৰ্ড বা ট্ৰাইসিলেবল আৰু তিনিটাতকৈ বেছি যিবোৰ শব্দত তিনিটাতকৈও বেছি সিলেবল থাকে সেইবিলাকক কি বুলি কোৱা হয় পলিসিলেবিক ৱৰ্ড বা পলিসিলেবল POLY পলি SYLLABLE তিনিটাতকৈ বেছি যিবিলাক ৱৰ্ডত তিনিটাতকৈ বেছি সিলেবল আছে চাৰিটা থাকিব পাৰে পাঁচটা থাকিব পাৰে ছটা থাকিব পাৰে তেনে ৱৰ্ড বিলাকক কি বুলি কোৱা হয় পলিসিলেবল বা পলিসিলেবিক ৱৰ্ড POLY পলি SYLLABIC পলিসিলেবিক WORD পলিসিলেবিক ৱৰ্ড এতিয়া পলিসিলেবিক ৱৰ্ড এটাৰ উদাহৰণ দিম পলিসিলেবিক ৱৰ্ড ধৰক মই লিখিলো এন্টাৰটেইনমেন্ট ENNTER এন্টাৰ TAIN এন্টাৰটেইন MENT এন্টাৰটেইনমেন্ট আমি এটো কওঁতে কেনে কৈছো এন্টাৰটেইনমেন্ট দেখিলে নে এন্টাৰটেইনমেন্ট আমোত যেটো আমাৰ অসমীয়াটো হ'ব আপোনাৰ যেটো মনোৰঞ্জন বুলি কয় সেইটো হৈছে এন্টাৰটেইনমেন্ট কেনেকে কৈছো আমি কওঁতে এন্টাৰটেইনমেন্ট অৰ্থাৎ ইয়াত কেইটা সিলেবল আছে চাৰিটা সিলেবল গতিকে এই ৱৰ্ডবোৰক কি বুলি কোৱা হয় পলিসিলেবিক ৱৰ্ড বা পলিসিলেবল বুলি কোৱা হয় তেনেকে আমি আৰু লিখিব পাৰো ইন্টেলিজেন্ট মানে বুদ্ধিয়ক INTELLIGENT কেনেকৈ কৈছো ইন্টেলিজেন্ট দেখিছেনে চাৰিটা আছে ইন্টেলিজেন্ট চাৰিটা সিলেবল আছে গতিকে এইবিলাকক কি বুলি কোৱা হয় পলিসিলেবিক ৱৰ্ড বুলি কোৱা হয় আচলতে এই শব্দবোৰ যিবোৰ ভাগ কৰা হৈছে ষ্টুডেন্ট তেনেকে ভাগ হৈছে
টিচাৰ টু টিচাৰ দুটা ভাগত যিটো ভাগ হৈছে সেইবিলাক ভাৱেল সাউণ্ডৰ ওপৰত ভিত্তি কৰি পেলাই ভাগ কৰা হয় ভাৱেল সাউণ্ড কি এইবিলাক আমি এডভান্স লেভেলত শিকিম পিছত শিকিম প্ৰথমতে আমি এইবিলাক শিকি লওঁ সেই ভাৱেল সাউণ্ডৰ ওপৰত ভিত্তি কৰি সিলেবল বিলাকক আকৌ বেলেগো ভাগ কৰিছে ওপেন সিলেবল ক্লোজ সিলেবল তেনেকুৱা ভাগ আছে সেইবিলাক বস্তু আমি পিছত শিকিম এতিয়া আমাক দৰকাৰ নাই প্ৰথমতে আমি ভালকে ইংৰাজীটো প্ৰথমতে আয়ত্তটো কৰি লওঁ তাৰ পিছত আমি কেনেকৈ ক'ব লাগে সেইবিলাক আমি পিছত শিকিম যদি ভিডিঅ'টো চাই আপুনি ভাল পাইছে তেনেহলে ভিডিঅ'টোত লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিয়নো তেতিয়াহে মই যাৰ কাৰণে ভিডিঅ'বিলাক বনাই আছো তেওঁলোকে যাতে পায় চাবলৈ পায় কাৰণ পিছপৰা ল'ৰা ছোৱালীবিলাকে চাবলৈ পায় কাৰণ তেওঁলোকে আমাৰ অসমত এতিয়াও আছে এনেকুৱা জেগা য'ত টিউচনৰ কোনো সুবিধাই নাই টিউচন ল'বলৈ ইংৰাজী টিউচনৰ কাৰণে সুবিধাই নাই য'ত আৰু